আজি এই ভিডিঅ'টোত আপোনালোক এনেকুৱা কিছুমান ফেক্টৰ বিষয়ে জানিব পাব, এনেকুৱা কিছুমান মিষ্টেৰিয়াছ প্লেচৰ বিষয়ে জানিব পাব, যিবোৰ আজিলৈকে চায়েন্সে প্ৰুভ কৰিব পৰা নাই, আৰু কিছুমান প্লেচত হৈ কি আছে কোনো আজিলৈকে ধৰিব পৰা নাই। এনেকুৱা কিছুমান মিষ্টেৰিয়াছ প্লেচ দেখুৱাম এইটো ভিডিঅ'ত আপোনালোকক, যিবোৰৰ পৰা কিছুমান আজিলৈকে চায়েন্সে প্ৰুভ কৰিব পৰা নাই আচলতে তাত হৈ কি আছে, আৰু এনেকুৱা কিছুমান প্লেচৰ বিষয়ে আপোনালোকক জনাম আচলতে তাত হৈ কি আছে কোনো ধৰিব নোৱাৰে। হেল্ল' গাইজ, মই আপোনালোকৰ বন্ধু আশিক, ৱেলকাম টু ইফিক ফেক্ট। তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো বলক আজি আমি এইটো ভিডিঅ'ত আপোনালোক তেনেকুৱা এখন ঠাইৰে ভ্ৰমণ কৰাবলৈ গৈ আছোঁ, যিখন ঠাইত হয়তো আপোনালোকে প্ৰতিখন খোজতে এটা এটা সাপ দেখা পাব। এইখন ঠাই ব্ৰাজিলৰ এখন দ্বীপ অঞ্চল। এইটো দ্বীপক স্নেক আইলেণ্ড বুলিও জনা যায়। এইখন ঠাইত প্ৰতিটো ফুটত এখন এখন সাপ আপোনালোকে দেখা পাই যাব। এই ঠাইখন সম্পূৰ্ণৰূপে সাপৰ ৰাজত্বত। বিশেষকৈ এইটো আইলেণ্ডত আপোনালোকে ৰেড হেড ভাইপাৰ নামৰ এক বিষাক্ত সাপক দেখা পাব। ইয়াত সাপৰ পৰিমাণ ইমানেই বেছি যে যিমান মানুহ এইখন আইলেণ্ডত গৈছে কোনো আকৌ ৰিটাৰ্ণ ঘূৰি আহিব পৰা নাই। এই ৰেড হেড সাপেই হাজাৰ হাজাৰ মানুহৰ জীৱন লোৱাৰ কাৰণ। এইখন আইলেণ্ডত গৈ হাজাৰ হাজাৰ মানুহৰ প্ৰাণ যোৱাৰ বাবে ব্ৰাজিল চৰকাৰে এইখন আইলেণ্ডক সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। গাইজ, তো আজিৰ ভিডিঅ'টো ইমান আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰি দিয়ক, আৰু যিমান পাৰে নিজৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰক, আৰু যদি এনেকুৱা ফেক্টৰ ওপৰত আপোনালোকে আৰু ভিডিঅ' চাব বিচাৰে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰক, কাষত থকা বেল আইকনটো ক্লিক কৰি দিয়ক, যাতে এনেকুৱা এটা মিষ্টেৰিয়াছ ফেক্ট লৈ, এনেকুৱা কিছুমান অদ্ভুতপূৰ্ণ ফেক্ট লৈ আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকৰ লগত দেখা হ'ব। তেতিয়ালৈকে বাই।